মই জয়শ্ৰী আপোনালোকক মোৰ চেনেলে জয়শ্ৰীলৈ স্বাগতম জনালো। আজি মই এটা বিশেষ কাৰণত আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ ওলাইছো। কাৰণটো হৈছে মই ৰেকিত ফাৰ্ষ্ট ডিগ্ৰী লৈ ললো। আৰু ৰেকিৰ বিষয়ে আপোনালোকক মই ভালকৈ বুজাব নোৱাৰিম কাৰণ মই ইমান ভালকৈ নাজানো, কিন্তু যিখিনি জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো। ৰেকি হৈছে এটা মহাজাগতিক প্ৰাণ শক্তি, যিটো শক্তি আপোনালোকৰ ইচ্ছা আৰু মনোবল লাগিব কৰাৰ কাৰণে। আৰু যদি ইচ্ছা নাথাকে আপোনালোকে কৰিব নোৱাৰিব। আৰু মই বিশেষকৈ শিকাৰ ডিগ্ৰীটো লোৱা বা শিকাৰ কাৰণটো হৈছে মোৰ খুব বেমাৰ বিষৰ কাৰণে। যিবিলাকৰ বেমাৰ বিষ চিক আছে নিজে শিকি লোৱাটো ভাল, আৰু নিজে স্পৰ্শ কৰি বেমাৰটো ভাল কৰিব পাৰি। স্পৰ্শ এইটো ডিগ্ৰীটোৱে হৈছে স্পৰ্শ শক্তি, নামটোৱে হৈছে স্পৰ্শ শক্তি, যিটো চুই কিনে মানুহক ভাল কৰিব পাৰি। আৰু তাতকৈ বিশেষ মই নাজানো, যিখিনি গুৰুমায়ে কৈছে সেইখিনিহে বুজি পাইছোঁ। আৰু পিছলৈ যদি ছেকেণ্ড ডিগ্ৰী লওঁ আপোনালোকক ভালকৈ বুজাব পাৰিম। এতিয়া যিখিনি বুজিছোঁ সেইখিনিহে আপোনালোকক বুজালোঁ। আৰু বিশেষ নাই, 21 দিন মাছ মাংস খাব নোৱাৰিব, মিঠাই চেনি, তাৰপিছত ল'ৰাবিলাকে মদ ভাং বিড়ি চিগাৰেট এইবিলাক খাব নোৱাৰিব। তাৰপিছত 21 দিন পিছত খাব পাৰিব। 21 দিন ব্ৰতৰ নিচিনা থাকিব লাগিব। চব্জি দাইল ভাত খাব পাৰিব, ৰুটি খাব পাৰিব, ময়দাৰ বিস্কুট চিস্কুট খাব নোৱাৰিব। তাৰপিছত একো গহনা পাতি পিন্ধিব নোৱাৰিব, সোণ ৰূপ এনেকৈ চব বস্তু খুলি থ'ব লাগিব। পিন্ধিব পাৰিব যিখিনি সময়ত ধ্যানটো কৰে তেতিয়া খুলি থ'লে হ'ল। আৰু তাতকৈ বেছি মই নাজানো, তথাপি আপোনালোক ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে কোনোবাই শিকিব বিচাৰে বা ডিগ্ৰীটো ল'ব পাৰে, নিজৰ গা ভাল নাই বেমাৰ বা সেনেকুৱা, তেতিয়াহ'লে কৰিব পাৰে। আৰু মই বৰ্তমান হ'ল মোৰ আজি 8 দিনমান হ'ল, আৰু বেয়া পোৱা নাই, মই ভালে পাইছোঁ। কিছু বা বিষ চিকৰ ক্ষেত্ৰত ভাল পোৱা যেন লাগে, নাজানো আৰু কি হয় চাই লওঁ। আৰু ভাল পোৱা যেনে লাগে, তথাপি আপোনালোকক মই যদি মোৰ কমপ্লিট ভাল হৈ যাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নিশ্চয়। আৰু মই যিখিনি যাওঁতে তাত ভিডিঅ' কৰিলোঁ ডিগ্ৰীটো ল'ব যাওঁতে, ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'বিলাক চাব। ইয়াৰ ৰেকিত আহিছোঁ আমি গোটেইবিলাক, আপোনালোকক ভিডিঅ'বিলাক যিখিনি পাৰোঁ দেখাইছোঁ। আৰু খুব মানুহ বহুত দূৰৰ দূৰৰ পৰা আহিছে। মোৰ প্ৰব্লেম আছিলে নাৰ্ভৰ, মোৰ নাৰ্ভ চিষ্টেমবোৰ ডেমেজ হৈছিলে 2018। তাৰপিছত ৰেকিৰ বিষয়ে মই আগৰ পৰাই কৰিছোঁ, মেগাজিনত পাইছিলোঁ। তাৰপিছত সৌভাগ্য যে তোমাক মই লগ পালোঁ আৰু ৰেকি শিকিব পালোঁ। ৰেকিৰ দ্বাৰা মই এতিয়া সম্পূৰ্ণ ষ্টেজত মই ঘৰৰ পৰা ওলাব অকলে ভয় কৰিছিলোঁ, অকলে ওলাব নোৱাৰিছিলোঁ। কিন্তু ৰেকিৰ দ্বাৰা এতিয়া মই চবতে অকলে ফুৰিব পৰা হৈছোঁ। নমস্কাৰ, মোৰ নাম অনুস্মিতা মেনন। মোৰ বৰ্তমান ভাঙি আছে, চৰ্দি লাগি আছে। মোৰ এজমেটিক প্ৰব্লেম আছিলে, এতিয়া যে চৰ্দিটো লাগিছে ধূলিৰ কাৰণে। বাকী মই যোৱা বছৰ কাপোৰ আমি একেলগে শিকিছিলোঁ। যোৱা বছৰ ছেপ্টেম্বৰৰ পৰা বৰ্তমানলৈ একো মেডিচিন নাই। ভীষণ কঁকালৰ বিষ আছিল, গৰহাৰ বিষ মোক ভৰি মাৰিব নোৱাৰোঁ। ডক্টৰক দেখুৱাই মেডিচিন খাই লাষ্টত ৰেকি আছোঁ আৰু অকণমান এতিয়া সম্পূৰ্ণৰূপে মই সেই বুলি ক'ব পাৰে। তাৰপিছত লোৱাৰ পিছত কি হৈছে, মই 21 দিন নহওঁতে
ৰাখিবলৈ কৈছে তাই ফটোখন মনাই সদায় থৈছে আৰু যিবিলাক মানুহ হয়তো মোক বেছি ভাল পায় তেওঁলোকে কাষতে মোৰ ফটোখনো থৈ দিয়ে মই সদায় মনা কৰোঁ আপোনালোক কৈছোঁ মোৰ ফটোখন তেওঁ নাৰাখিব কাৰণ মহাপুৰুষে মহাপুৰুষ মই আপোনালোকৰ নিচিনা পাহৰা নহয় তাই মই ফটোখন দেখিলোঁ ভিডিঅ'টো চাওঁতে দেখিলোঁ যে কাষত মোৰ ফটোখনো আছে তো তাই 12 জুলাইৰ পৰা সদায় যেতিয়াই চাকি জ্বলায় তাই মানে ফুল টোপা দিয়ে এই চাপলাখনতে টোপা ফুল দিয়ে তাই কালি ফুল টোপা দি পেলাই তাই স্কুলত ডিউটি কৰে ওচৰতে তাই স্কুল তাই ডিউটিলৈ গুচি গ'ল ঘৰত অকল মাক থাকে তাই মাকে উধাটো খাই ফোন কৰিছে যে চাকি গছটো সোমাই গ'ল এঘণ্টাৰ পিছত কিন্তু যি টোপা ফুল দিছে নহয় তাৰ এপাহ ফুল এনেকে লাইট জ্বলা নিচিনাকে জ্বলি আছে ইমান তীব্ৰ জ্যোতি মই এতিয়াও বোলে এৰি আছো মই গ্ৰুপত যেতিয়া ভিডিঅ'টো দেখিছিলো মই ফাৰ্ষ্ট সপ্তমতে কপিছো যে শুনি আছিলো মহাগুৰু আছে দেখি আছো মহাগুৰু আছে কিন্তু সেই ফুলপাহ ইমান উজ্জ্বল জ্যোতি মাকে দূৰৰ পৰা দেখি ভয় খাইছে ওচৰত গৈ চাইছে যে ফুলপাহ নিজেই সেই জ্যোতিটো প্ৰজ্বলিত হৈ আছে ইমান ফটফটীয়াকে মাকে ভিডিঅ' কৰিছে তাৰপিছত তাই ফোন কৰিছে তাই স্কুল ওচৰতে তাই দৌৰি দৌৰি আহি চাইছে যেতিয়া সেই ফুলপাহ নিজে জ্বলি আছে ন তাই চায়ে থাকিলে 1 ঘণ্টামান ফুলপাহ জ্বলিছে তাৰপিছত 1 ঘণ্টাৰ পিছত ফুলপাহ নিজে নিজে আকৌ নৰ্মেল ফুলপাহ নাৰ্জী ফুল আছিলে নাৰ্জী ফুলে কাম কৰে গতিকে সেইটো আপোনালোকে গ্ৰুপত প্লিজ চাব হয়তো আজি আপোনালোকে এই জ্যোতিক অনুভৱ কৰিছে যে ডক্টৰ মিকা ওচৰ কিমান হাই ভাইব্ৰেশ্যন হাই ফ্ৰিকুৱেঞ্চি এনাৰ্জি তেখেত এতিয়াও আছে তেখেতৰ হায়াৰ চেল্ফ এতিয়াও আমাৰ লগত আছে প্ৰত্যেকটা মুহূৰ্তত আমাৰ লগত আছে যে মই কেতিয়াও কল্পনা কৰা নাছিলো সেইবিলাক গ্ৰাফিক্সত দেখো চিনেমাত দেখো যে সেই চাপোজ কোনোবা ভগৱানৰ ৰোলটো কৰিছে ইয়াৰ পৰা জ্যোতিটো গ্ৰাফিক্সত লগাই দিয়ে ন কিন্তু ইমান বাস্তৱ জীৱনত যে কোনোবা এজনে পাব আমি যে দেখিবলৈ পাম সেইটো কল্পনা কৰা নাছিলো গতিকে তেখেতৰ অশেষ কষ্ট আৰু ত্যাগৰ গুণত আজি আমাৰ নিচিনা সাধাৰণ মানুহে ইমান সহজে আপোনাৰ ঘৰ নহয় কিন্তু কাৰোবাৰটো ঘৰ হয় ইজিলি 4 বাৰৰ মাজত ধৰি ইমান মহান শক্তিক আমি ধাৰণ কৰিব পাৰিছো গতিকে এইখন চেমিনাৰৰ পৰাই সমূহ নেকি মাধ্যমৰ হয় আমাৰ ডক্টৰ মিকা ওচৰলৈ মহাগুৰুলৈ আন্তৰিক ধন্যবাদ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো খালি বেমাৰটো ভাল কৰিব পাৰিম নহয় যাক কৰিম বিশ্বাস নকৰিব নহয় এয়া আমাৰ হৈ গ'ল এতিয়া যাব ওলাইছো ঘৰত চাৰ্টিফিকেট লৈ ললো এই চাৰ্টিফিকেট কি কৰো তোমালোক কিমান লৈকে আধাই কি কৰিব ৰিক্সা ঠিকঠাককে যাবলৈ মই বাৰ